মন্ত্ৰী ডাঙৰীয়ালৈ আপুনি এইটো গাব নালাগে বিষয়টো কোৱাৰ ফালে আপুনি যি জানিব বিচাৰিছে সেইটো সোধক অধ্যক্ষ মহোদয় প্ৰধানমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ কৰিম বুলি কৈছিলে মুখ্যমন্ত্ৰীও 1 নম্বৰ কৰিম বুলি কৈছিলে এইটো আপুনি গাব নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম আপুনি মন্ত্ৰী ডাঙৰীয়াক তো এতিয়া সকলো ক্ষেত্ৰতে আমি নাৰীৰ বিৰুদ্ধে যেনেকৈ এনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে আইন শৃংখলাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে এই চৰকাৰ ব্যৰ্থ হৈছে অসম মেঘালয় সাপ্লিমেন্টাৰী কুৱেশ্যন 22 নৱেম্বৰ 2000 নাই নাই এইটো ভাষণ দিব নালাগে অসমৰ গৃহমন্ত্ৰীয়ে স্পষ্ট ভাষাত কৈছে নালাগে অখিল গগৈ সাপ্লিমেন্টাৰী কুৱেশ্যন এইটো হ'ব নোৱাৰে সাপ্লিমেন্টাৰী কি জানিব বিচাৰিছে আপুনি সোধক বাকি অন্য দিনত আপুনি ভাষণ দিয়ক মোৰ প্ৰশ্নটো নেক্সট কুৱেশ্যন অসম চৰকাৰে এনেকৈ মহিলা ধৰ্ষণ আৰু শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ এনেকৈ সদায় থাকিবলৈ দিবনে ধৰ্মেশ্বৰ কোঁৱৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সম্পৰ্কে আমাৰ অসম চৰকাৰৰ বহক না এইটো কুৱেশ্যন নহয় এজন সদস্য হিচাপে এইখিনি জানাটো উচিত অসম আৰু নিয়মটো মানি চলাটো উচিত প্ৰত্যেক দিনাই এনেকুৱা কি হৈছে ধৰ্মেশ্বৰ কোঁৱৰ আপুনি বহক হৈছে আপোনাৰ আপুনি জনালে হৈছে আৰে আপুনি কিয় ভাষণ দি থাকে এইটো সাপ্লিমেন্টাৰী কুৱেশ্যন এই ঘটনা কেতিয়াও হ'ব নোৱাৰিব এনেকৈ মহিলাৰ চৰকাৰ দিনতে আপুনি বহক অখিল গগৈ ডাঙৰীয়াক কুৱেশ্যন আৱাৰৰ কাৰণে ছাছপেণ্ড কৰা হৈ গ'ল কুৱেশ্যন আৱাৰত আপুনি নাথাকিব ধৰ্মেশ্বৰ কোঁৱৰ তেখেতক বাহিৰলৈ লৈ যাওক মাৰ্চেল বাহিৰলৈ লৈ যাওক এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে নাপায় মন্ত্ৰী মহোদয় ফালৰ পৰা আমাৰ জিলালৈ গৈ সমাজ কল্যাণ বিভাগৰ কামসমূহৰ তেখেতক কুৱেশ্যন আৱাৰৰ সময়খিনি ছাছপেনশ্যন কৰা হৈছে ধৰ্মেশ্বৰ কোঁৱৰ আশা কৰোঁ মাননীয় মন্ত্ৰী মহোদয়ে মোৰ অনুৰোধ গুৰুত্ব সহকাৰে ল'ব অনাৰেবল মিনিষ্টাৰ ধৰ্মেশ্বৰ কোঁৱৰৰ কুৱেশ্যন কি মন্ত্ৰী ডাঙৰীয়ালৈ আপুনি এইটো গাব নালাগে বিষয়টো কোৱাৰ ফালে আপুনি যি জানিব বিচাৰিছে সেইটো সোধক অধ্যক্ষ মহোদয় প্ৰধানমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ কৰিম বুলি কৈছিলে মুখ্যমন্ত্ৰীও 1 নম্বৰ কৰিম বুলি কৈছিলে এইটো আপুনি গাব নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসম আপুনি মন্ত্ৰী ডাঙৰীয়াক তো এতিয়া সকলো ক্ষেত্ৰতে আমি নাৰীৰ বিৰুদ্ধে যেনেকৈ এনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে আইন শৃংখলাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে এই চৰকাৰ ব্যৰ্থ হৈছে অসম মেঘালয় সাপ্লিমেন্টাৰী কুৱেশ্যন 22 নৱেম্বৰ 2000 নাই নাই এইটো ভাষণ দিব নালাগে অসমৰ গৃহমন্ত্ৰীয়ে স্পষ্ট ভাষাত কৈছে নালাগে অখিল গগৈ সাপ্লিমেন্টাৰী কুৱেশ্যন এইটো হ'ব নোৱাৰে সাপ্লিমেন্টাৰী কি জানিব বিচাৰিছে আপুনি সোধক বাকি অন্য দিনত আপুনি ভাষণ দিয়ক মোৰ প্ৰশ্নটো নেক্সট কুৱেশ্যন অসম চৰকাৰে এনেকৈ মহিলা ধৰ্ষণ আৰু শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ এনেকৈ সদায় থাকিবলৈ দিবনে ধৰ্মেশ্বৰ কোঁৱৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সম্পৰ্কে আমাৰ অসম চৰকাৰৰ বহক না এইটো কুৱেশ্যন নহয় এজন সদস্য হিচাপে এইখিনি জানাটো উচিত আৰু নিয়মটো মানি চলাটো উচিত প্ৰত্যেক দিনাই এনেকুৱা কি হৈছে ধৰ্মেশ্বৰ কোঁৱৰ আপুনি বহক হৈছে আপোনাৰ আপুনি জনালে হৈছে আৰে আপুনি কিয় ভাষণ দি থাকে এইটো সাপ্লিমেন্টাৰী কুৱেশ্যন এই ঘটনা কেতিয়াও হ'ব নোৱাৰিব এনেকৈ মহিলাৰ চৰকাৰ দিনতে আপুনি বহক অখিল গগৈ ডাঙৰীয়াক কুৱেশ্যন আৱাৰৰ কাৰণে ছাছপেণ্ড কৰা হৈ গ'ল কুৱেশ্যন আৱাৰত আপুনি নাথাকিব ধৰ্মেশ্বৰ কোঁৱৰ তেখেতক বাহিৰলৈ লৈ যাওক মাৰ্চেল বাহিৰলৈ লৈ যাওক এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে নাপায় মন্ত্ৰী মহোদয় ফালৰ পৰা আমাৰ জিলালৈ গৈ সমাজ কল্যাণ বিভাগৰ কামসমূহৰ তেখেতক কুৱেশ্যন আৱাৰৰ সময়খিনি ছাছপেনশ্যন কৰা হৈছে ধৰ্মেশ্বৰ কোঁৱৰ আশা কৰোঁ মাননীয় মন্ত্ৰী মহোদয়ে মোৰ অনুৰোধ গুৰুত্ব সহকাৰে ল'ব অনাৰেবল মিনিষ্টাৰ ধৰ্মেশ্বৰ কোঁৱৰৰ কুৱেশ্যন